জয় জয়তে আপোনালোক সদৌতিলৈকে অসমীয়া নতুন বছৰ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ পশ্চিম ঢকুৱাখানা অঞ্চলৰ সহযোগত বিগত 37 বছৰে যেনেধৰণে পশ্চিম ঢকুৱাখানা ৰঙালী বিহু সন্মিলন ঔগৰিবাকৈ উদযাপন কৰি অহা হৈছিল, চলিত বৰ্ষত 38 সংখ্যক ৰঙালী বিহু সন্মিলন উদযাপনৰ বাবে আমি আগবাঢ়িছোঁ। পশ্চিম ঢকুৱাখানা ৰঙালী বিহু সন্মিলনৰ 38 সংখ্যক উদযাপনৰ বাবে আজি আমি অস্থায়ী কাৰ্যালয়টো দ্বাৰ উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। অহা 21 আৰু 22 বহাগ ইংৰাজী লেখাৰে 4 আৰু 5 মে শনি আৰু ৰবিবাৰে দুদিনীয়া কাৰ্যসূচীৰে উদযাপন হ'বলগীয়া পশ্চিম ঢকুৱাখানা ৰঙালী বিহু সন্মিলনৰ অস্থায়ী কাৰ্যালয় দ্বাৰ উন্মোচনৰ বাবে আমি পশ্চিম ঢকুৱাখানাৰ অৱসৰী শিক্ষক, অভিনেতা, শিল্পী প্ৰবীণ বিহুৱা শ্ৰদ্ধাৰ আমাৰ পশ্চিম ঢকুৱাখানা ৰঙালী বিহু সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত ভোলা চেতিয়া মহাশয়ক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি নিৰ্দিষ্ট সময়তে ইয়াত আহি উপস্থিত হৈছেহি। তেখেতক আমি আজি এই পশ্চিম ঢকুৱাখানা ৰঙালী বিহু সন্মিলনৰ অস্থায়ী কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ। তাৰ আগতে আমি উন্মোচক ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ।